নমস্কাৰ সকলোকে পুনৰ স্বাগতম জনাইছোঁ এটা নতুন ভিডিঅ'লৈ। আশা কৰোঁ সকলোকে ভালে আছে। নতুন ভিডিঅ' মানে এইটো হ'ল আগৰ যিটো মই দেখাইছিলোঁ, আগৰ আমাৰ ফেয়াৰৱেলৰ পাৰ্ট এইটো 2 হ'ব। যিহেতু ভিডিঅ'টো বহুত দীঘলীয়া হয়, এই পাৰ্টটো মই আৰম্ভ কৰিলোঁ। আপোনালোকে চাই থাকক শেষলৈকে, বহুত ধুনীয়া আৰু এনজয়মেণ্ট হ'ব এইটো ভিডিঅ'ত আপোনালোকে চাই যাব। ভোলা মা শ্ৰদ্ধাৰ ফটোছাৰ, তেখেতে সুন্দৰ দিছে এটা গতিকে ভাল কাম কৰিব। সমাজত কেৱল গায়কীয়া কথা ভাবিলে নহ'ব, কেৱল নিজক লৈ ব্যস্ত হৈ থাকিলে নহ'ব। মোৰ ল'ৰা দুটা আৰু মোৰ তিৰোতাখনেই মোৰ কাৰণে বিশ্ব বুলি যদি মই ভাবোঁ, তেতিয়া আমাৰ বিদায় সঁচা হ'ব। সমাজৰ কাৰণে যদি কিবা কৰি থৈ যাব পাৰোঁ, আমি বিদায় লোৱাৰ পিছতো আমাক মানুহে মনত ৰাখিব। আমাৰ কেইবাজনো ছোৱালীয়ে অংশগ্ৰহণ কৰিছে, বিভিন্ন তেওঁলোকৰ এক্টিভিটি প্ৰকাশ কৰিছে। এইবিলাক চাই যাব আপোনালোকে। ইমান ধুনীয়া গান গাইছে, ডেন্স কৰিছে, সঁচাই বহুত ধুনীয়া। আৰু এইবিলাক কৰিব লাগে যাতে আমাৰ দীপাঞ্জলি কলিতাই একেলগে ভাষণটো ৰাখি পেলাই তেওঁ নৃত্য একেলগে পৰিৱেশন কৰিব। সুন্দৰ নৃত্য পৰিৱেশন কৰালে মৰমৰ ছাত্ৰীসকলে। সঁচাই মই এই গানটো বহুত ভাল পাওঁ। আৰু এতিয়া শ্ৰদ্ধাৰ ইংৰাজী বিভাগৰ ছাৰ, ডেকা ছাৰ, এতে সুন্দৰ ভাষণ এটা দিলে। এইটো ৰাস্তাত আমি ধুনীয়াকৈ যাওঁ, কিয়নো এইটো ৰাস্তাত ষ্ট্ৰীট লাইট আছে, পোহৰ আছে, ৰাতি হ'লেও এইটো ৰাস্তাত অসুবিধা নহয়, হয়নে? ঠিক তেনেকৈ আমাৰ জীৱনৰ ৰাস্তাবিলাকো তেনেকুৱা। আফটাৰ কমপ্লিশ্যন অফ ইউৰ গ্ৰেজুৱেশ্যন ইউ উইল ফাইণ্ড এ নাম্বাৰ অফ পুলিচ, নাম্বাৰ অফ বাছ, বিভিন্ন ৰাস্তা তোমালোকে দেখা পাবা। আৰু যিটো ৰাস্তা তোমালোকৰ কাৰণে ধুনীয়া বুলি ভাবা, সেই ৰাস্তাটো খোজ দিবা, কেতিয়াও বিপদত নপৰা। আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল, চ' মোৰ এইখন কলেজত বেছিকেলি বেছিদিন হোৱা নাই, বাট যিকেইদিন ইয়াতে আছোঁ আৰু যিকেইদিন থাকি কাম কৰিলোঁ, মোৰ অভিজ্ঞতা আৰু ভালেই আৰু ভাল লাগিছে কাম কৰি। আৰু আজি গমে পাইছা, আজি ইংৰাজী বিভাগৰ দিগন্তৰ এটা সুন্দৰ এটা ভাষণ তেওঁ দিলে। আৰু এইখিনিতে মই আমাৰ এটা গ্ৰুপ ডেন্সৰ মাজলৈ যাব খুজিছোঁ। এই গ্ৰুপ ডেন্সটো পৰিৱেশন কৰিব চতুৰ্থ ষাণ্মাসিক আৰু দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰীসকলে। এইবাৰ মৰমৰ ছাত্ৰীসকলে সুন্দৰ নৃত্য, এটা গ্ৰুপ নৃত্য প্ৰদৰ্শন কৰিব। চাওক।
এয়া হ'ল আমাৰ ইংৰাজী মি আৰু আমাৰ বিভাগৰে এয়া সুনैনা তাই ইয়াতে গান পৰিৱেশন কৰিব লাইফত বহুত আছে কিন্তু কেতিয়াও কিবা যদি এটা যদি ডিচিশ্যন বা কিবা যদি কৰিম বুলি ভাবিছা প্লিজ মানে পাবা যে কাম কিবা যে নাই এইবাৰ এটা সুন্দৰ আবৃত্তি শুনক আমাৰ মৰমৰ ছাত্ৰীগৰাকীয়ে পৰিৱেশন কৰিব কোনোবাৰ হৃদয়ৰ ওচৰত চকুৰ পানী পিছা নকৰে মাত্ৰ নিজৰ স্বাৰ্থ পূৰণৰ চিন্তা এয়াই জানো মানৱ সমাজ য'ত কেৱল সকলোৰে অন্তৰত জ্বলি এইটো মানে প্ৰতিশোধৰ জুই অকণমান কৰি দিবা দেই তুমি নাজানা বুলি ক'লে মই বিশ্বাস নকৰোঁ কিন্তু দেই কেনে কৈছা বাইদেৱে সংগ কৰিব আৰু লগতে গীতিমা বোলে সংগ দিব মই নাজানো এবাৰ নহয় ফণিতা মেমে সংগ দিব মোৰ অলৰেডি একবাৰ ডেট চেট হৈছে আৰু নহয় কেইজন আপুনি আহিল খোৱাৰ সময় গতিকে আমাৰ মৰমৰ ছাত্ৰীসকলে একেবাৰে ৰেডি কৰিছে গতিকে তেওঁলোকে লৈ যাই আছে ষ্টুডেণ্টবিলাকক দিব আৰু লগতে আমাকো দিছে ইয়াতে মই দেখুৱাই দিছোঁ কি দিছে এয়া চাওক পেকিং কৰি ধুনীয়া পেকিং কৰি দিছে কি আছে দেখাই আছোঁ ভিতৰত কি আছে এইয়া দেখিছেনে এয়া হ'ল পনীৰ আৰু মই কণী খাওঁ গতিকে পনীৰ পোলাও ইয়াত ধুনীয়াকৈ আৰু সিহঁতে মাংস খায় গতিকে মাংস আছে চাব মাংস খাই লওক টিংখন সামৰণিৰ ফালে যাই আছে আৰু এতিয়া ফটো তোলাৰ ছেশ্যন আহি পৰিব কিয়নো ষ্টুডেণ্টবিলাকে ৰখি আছে ফটো উঠিবৰ কাৰণে আমাৰ লগতে ফটো উঠিব আমিও উঠিম আৰু ভিডিঅ'টো ফটো উঠাৰ পিছতেই সমাপন কৰিম বুলি ভাবিছোঁ আৰু এওঁলোকে কিবা কিবি গাব আৰু সেইখিনি যদি কৰা হয় কৰিলোঁ বহুত ধুনীয়া হৈছে ফটোবোৰ আপোনালোকে চাওকচোন এবাৰ আপোনালোকে ভিডিঅ'টো কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব আৰু ইমান সময়লৈ ভিডিঅ'টো চালে তাৰ কাৰণে বহুত বহুত ধন্যবাদ আৰু যিসকলে ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক কৰি দিব আৰু কাষত থকা বেল আইকনটো দবাই দিব আৰু যিসকল মই চেনেলটোত নতুন তেখেতসকলে চেনেল ছাবস্ক্ৰাইব কৰিবলৈ একদম নাপাহৰিব থেংক ইউ ফৰ ৱাচিং